নমস্কাৰ বন্ধুসকল, আজি এক দুখজনক খবৰ। যুৱশিল্পী পুলক নিশাচৰে যোৱা ৰাতি লাইফত আহি চাঞ্চল্যকৰ কথাবোৰ প্ৰকাশ কৰি গৈছিল। লাইফত তেওঁ স্পষ্টকৈ কৈছিল, JMCত মৰি গ'লেও নেযাব, মই মোৰ মাক লৈ গৈছিলোঁ। এই বক্তব্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া জন্মাইছে। তেওঁৰ এই আচৰণে অনুৰাগীসকলৰ মাজত আতংক আৰু চিন্তা উভয় বৃদ্ধি কৰিছে। অনেকে তেওঁৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ বিষয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হৈছে, বৰ দুখ লগা। আৰু মই কি ক'ম, পৰাপক্ষত মই এইটোৱে ৰিকুৱেষ্ট কৰিম সকলোকে, যিমান মোৰ ভিউৱাৰ্ছ আছে, JMC ইটছত পৰাপক্ষত নাযাবই। পৰাপক্ষত কি নাযাবই, লাগিলে তাতে চৰকাৰী হস্পিটেল বুলি পেলাই চব মানুহে যায়, কিন্তু JMC ইটছৰ কথা ক'ব গ'লে ইমানেই কথা ওলাব, শেষে নহ'ব। তাতে পৰাপক্ষত যিমানে আপোনাৰ অৱস্থা বেয়া নহওক কিয়, লাগিলে কাৰোবাৰ পৰা ধাৰ লওক, লাগিলে মাটি বন্ধক থৈ দিয়ক, মই এইখিনি ক'ম, JMC ইটছত নাযাব। তাৰ ইমানে চিষ্টেমবিলাক ইমানে ফাল্টু বুলি ক'ব লাগিব। চৰকাৰী হস্পিটেল হয়, সেইকাৰণে তাহাঁতৰ ইমানে কি ক'ম, কোনো ভালকৈ ৰেছপন্স নিদিব, কিবা বেলেগ এটা লেভেলত থাকে। যোনেই হওক, মই প্ৰথমতে মাক JMC ইটছত লৈ গৈছিলোঁ কাৰণ মই এটা পোষ্ট আগতো এবাৰ দিছিলোঁ যে এতিয়া মাৰ এনেকুৱা কিবা এটা ফুলিছে টিউমাৰ দৰে, তো কোনে ক'ব পাৰিব, তো ক'ত ভাল হ'ব এইটো চিকিৎসা কৰালে, এনেকুৱা পোষ্ট দিছিলোঁ। বহুতে মোক ক'লে যে, বহুত পৰামৰ্শ দিছে, এতিয়াও দি আছে, কিন্তু কথাটো হ'ল বহুত পৰামৰ্শ যেতিয়া একেলগে আহে কনফিউজ হৈ যায় মানুহজন। তো ময়ো তেনেকুৱা কনফিউজ হোৱাৰ দৰে হৈ গৈছোঁ। তথাপিও যোনটো কমন যিটো ছাজেশ্যন হ'ব যে 10জনে এটা কথাই কৈছে, বাকী 2-4জনে বেলেগ বেলেগ কৈছে, তো 10জনে কোৱাটোৱেই ল'ব লাগিব, তেনেকুৱা ধৰণৰ। কাৰণ মা হয়, লগতে যোনটো বেমাৰ সেইটো ধেমালি কি ক'ব, এইটো যিটি বেমাৰ নহয়, ডাঙৰ বেমাৰ, যাৰ যোনটো বেমাৰৰ নাম শুনিলে আমাৰ ভয় লাগি যায়। তো মোক কোনোবাই তেতিয়া কমেণ্ট কৰিলে যে এনেকুৱা বেমাৰ মোৰো অমুকৰ হৈছিল, JMC ইটছত অপাৰেশ্যন কৰি ভাল হৈছে। তাৰপিছত কোনোবাই কৈছে এনেকুৱা JMC ইটছত লৈ আহক, ইয়াতে ভাল ডক্টৰ আছে, এনেকুৱা বহুত ছাজেশ্যন দিলে। তাৰপিছত মই ভাবিলোঁ আৰু কৈছে আয়ুষ্মান কাৰ্ডৰ যিহেতু আয়ুষ্মান কাৰ্ড আছে, আয়ুষ্মান কাৰ্ড থাকিলে ফ্ৰীতে হয়, সেনেকৈ শুনিলোঁ। আৰু তাৰপিছত মোৰ আচ্ছা কমেণ্টত কৈছে এইটো ঠিক আছে, পিছত মোক ৰিয়েলতো ফিজিকেলি কৈছে আৰু মোৰ এনেকৈ গাঁৱৰে মোৰ এনেকুৱা আছিল, তাৰ ভাল হৈছে। সেই মানুহজনকে লৈ কিনে JMC ইটছত গ'লোঁ। প্ৰথম দিনা গ'লোঁ, লাইনটো আৰু জানেই চৰকাৰী হস্পিটেলত বহুত লাইন থাকে। দাদা এজনক ক'লোঁ, আপুনি লাইনটো পাতি থাকক, মই বাহিৰা কামবিলাক কি কৰিব লাগে কৰি আছোঁ। তাৰপিছত লগ পাল, তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিছে, আৰু কিবা FMC না কিবা এনেকুৱা এটা টেষ্ট কৰিব দিছে। তাৰপিছত JMCত সকলোৱে কয় যে JMC ইটছত চিনাকি থাকিলেহে তাতে লৈ যাবা। তো এনেকৈতো চিনাকি নাছিল পটককৈ। তাৰপিছত মোৰ ভাইটি বুলি ক'ব লাগিব, মই JNVত পঢ়িছিলোঁতো নৱোদয়ত, তো এটা ভাইটিয়ে মোক অলপ সহায় কৰি দিলে। আৰু তো আল্ট্ৰাচাউণ্ডটো সিদিনা কৰি দিছে, সেই ভাইটিজন সহায় কৰি দিয়াৰ কাৰণেই যেনিবা, নহ'লে নহ'ল হয়। কাৰণ বহুতে আমাৰ পিছত বা আগত সিহঁতে নহ'লে এদিনত আল্ট্ৰাচাউণ্ড। তাৰপিছত FMC যোনটো টেষ্ট, সেইটো যেতিয়া টেষ্ট কৰিলোঁ, সেই টেষ্টটো কৰাৰ পিছত আমি আহিলোঁ। আহি পেলাই আমাক কৈছে যেনিবা অমুক তাৰিখে ডক্টৰ বহিব, এসপ্তাহৰ পিছত, আৰু তাৰ আগতে ৰিপৰ্টটো আহিব। তাৰপিছত যেতিয়া আমি ঘৰত আহিলোঁ না, তাৰপিছত এজন বাইদেৱে ফোন কৰিছে যে আপোনাৰ মাৰ কাৰণে যোনটো ইয়াৰ পৰা ব্লাড ওলাই ৰাখিছিলে, আমি কৈছিলোঁৱে যে ইয়াত ইপিনে ফুলি আছে আৰু ইপিনে ফুলি আছে। তাৰপিছত তেওঁলোকে ফোন কৰি কৈছে যে ভালকৈ বোলে লোৱাই নহ'ল ব্লাডটো, যিটো বস্তু লৈছে, আৰু একবাৰ বোলে আপুনি যদি পাৰে কালিয়ে হওক। এতিয়া হঠাৎকৈ আমি ইমান দূৰত গোৱালপাৰাত থাকোঁ, হঠাৎকৈ আৰু মাথা লগে যাব পাৰি নেকি? আৰু এইটো কি কথা হ'ল, একবাৰতে ল'ব লাগে? ইমান দিন যদি কাম কৰিছে, তেনেকুৱা ধৰণৰ যদি এক্সপিৰিয়েঞ্চ আছে, এটাৰ পৰা লৈ কিনে ভালকৈ ল'ব লাগে। মোৰ সেইটোত অলপমান বেয়া লাগিল। তাৰপিছত মই ক'লোঁ যে বাইদেউ পটককৈতো এতিয়া কালিয়ে যাব নোৱাৰোঁ, আৰু সিদিনাখন যোনদিনা মাতিছিল সিদিনাখন ভণ্টিৰ একদম এক্সাম আছিল, ভণ্টি BA এক্সাম আছিল। তো এক্সামটোৰ কিবা যাব নোৱাৰি, আৰু তাৰপিছত কিবা শনিবাৰ ৰবিবাৰ বান্ধ খাই যায়। তাৰপিছত ক'লোঁ সোমবাৰে যাম। সোমবাৰে গ'লোঁ, আকৌ সিটোৰ পৰা দাখিল। তাৰমানে ইয়াতে ভাবক, ইয়াতে এদিনৰ জেগাত 2 দিন লাগিলে অলৰেডি। তাৰপিছত আৰু ৰিপৰ্ট অহাতে টাইম লাগিব। তাৰপিছত আকৌ ৰিপৰ্টটো অহাৰ পিছত আকৌ ডক্টৰক দেখুৱাতে লাগিব। তো অহা যোৱাটোতো সেইটো এটা হাৰাশাস্তিয়ে আমাৰ কাৰণে। এইবাৰ
বহুত কিবা কিবি ধৈৰ্য ধৰি ৰখি মানে ডক্টৰক দেখালোঁ। এইবাৰ ডক্টৰে কৈছে যে MRI কৰিব লাগিব। এতিয়া সমস্যাটো তাতে, MRI যেতিয়া কৰিব গ'লেও কৈছে 4,000 টকা জমা কৰক আপোনালোকে, তো MRI এটা কিবা কৰিব আৰু কি। তাৰপিছত MRIৰ কাৰণে আমি যেতিয়া তাতে গ'লোঁ, কৈ কি MRIটো কৰিম, কিন্তু ৰিপৰ্টটো আহাতে 1.5 মাহ লাগে। এতিয়া তাতে আৰু টেনশ্যন লাগি গ'ল। এতিয়া খানদানত আমাৰ কাৰো কেঞ্চাৰ হোৱা নাছিল জীৱনতো, তো ভয় লাগে যে আৰু যদি বাঢ়ি যায় 1.5 মাহত আৰু যদি কিবা হৈ যায় আৰু লগে লগে MRI এটা হোৱাৰ পিছতে যে আমি ভাবিছিলোঁ অপাৰেশ্যন কৰিব দেই, অপাৰেশ্যন কৰিব, তো যদি আৰু কিবা হৈ যায়, আগতে শুনছোঁ কাৰোবাৰ তোমাৰ ফুলি কেনে ফাটি যায়, তো অলপ ভয় লাগিল মানে। তাৰপিছত কি কৰিম, পিছত একজনে কৈছে, দাদা এজন চিনাকি দাদা লগ পালোঁ, সি কৈছে যে বাহিৰত কৰাই আনা MRIটো, তেতিয়াহ'লে সোনকালে ৰিপৰ্টটো পাবা সেনেকৈ। তাৰপিছত তথাপি অলপমান মোৰ তাতে কিবা লাগিল GMCHৰ, মানে যদি বাহিৰত একদিনতে ৰিপৰ্ট টেষ্ট কৰে, একদিনতে যদি ৰিপৰ্ট পায়, তেনেহ'লে GMCHত কিয় কৰিব নোৱাৰে। তো মই ভাবিছিলোঁ যে এটা ইটোৰ ওপৰত ভিডিঅ' বনাই দিওঁ নেকি এনেকুৱা ধৰণৰ, কাৰণ আজি যিটো ঘটনা হৈ আছে, আজি বহুতে কৈ আছে, বহুতে সেইটো ঘটনাটো হোৱাৰ কাৰণে সাধাৰণ জনতাও চবে খৌফ উজাৰিছে বুলি নিউজতো বাজি আছে। তুমি সেইবোৰক বাদ দিয়া, যোনে যি কয় কৈ থাকিব দিয়া। এতিয়া চিন্তা কৰা যে তোমাৰ মাক কেনেদৰে চিকিৎসা কৰিব পাৰি, ক'ত চিকিৎসা কৰিলে ভাল হয়, নে বাহিৰত নিয়া কথা ভাবিছা নেকি? কথাটো জনাবা। আৰু বহুত কথা আছে, তোমাৰ নাম্বাৰটো মোৰ ইনবক্সত দিবা। তপন দিয়ৰী, ধন্যবাদ দাদা। নহয় মানে কি হ'ল, মই যোনটো ভুক্তভোগী সেইটো যেন বেলেগেও নহওক, মোৰ যিগিলা ভিউৱাৰ্ছ আছে বা আজি যিবিলাক যাৰ এইবিলাক ঘটনা নিজৰ লগত হৈছে, সিহঁতে কয়, কিন্তু তেখেতসকলৰ এটা প্লেটফৰ্ম নাই বা ফলোৱাৰ বা যি মানে ভিউৱাৰ্ছ তেনেকুৱা নাই, তো মানুহ বহুতে নাজানে সেইবিলাক কথা। তো মই এইটো আজি ভাবিছোঁ আৰু, বা মোক যিহেতু মানুহবিলাকে এটা ট্ৰাষ্ট কৰি মোক ফ'ল' কৰি ৰাখিছে, আজি 6 লাখ মানুহ ফলোৱাৰ আছে, তো মই ক'লে হয়তো অলপ ইফেক্ট কৰিব বা মানুহখিনিয়ে অলপ বুজি পাব। কাৰণ মোৰ লগত যোনটো হৈছে, মোৰ ভিউৱাৰ্ছ বা আপোনালোকৰ লগত যেন সেইটো নহওক, সেইটোৰ কাৰণে মই এইটো কথা কৈ আছোঁ যে কি হৈছে মানে প্ৰকৃততে। তো মই ক'ত আছিলোঁ, মই পাহৰি গ'লোঁ, কি কৈ আছিলোঁ মই, যিটো ঘটনা হৈ আছে মানে চবে কিবা কৰি আছে, কিন্তু তেতিয়া মই ভাবিছিলোঁ যে কোৱাটো ভাল হ'ব নে নাই। তো মই আজি সেইকাৰণে ক'লোঁ, মানে যিখিনি পাইছোঁ আৰু GMCHত নিব নালাগে, যিমানে সৰু ডাঙৰ বেমাৰ নহওক কিয়, কাৰণ একদম মানুহৰ জীৱনৰ কোনো মূল্য নাই তাতে মানে। তো সেইটোৰ কাৰণে ধেমেলীয়া নিচিনা, মানে কিবা আপোনাৰ এই ৰিপৰ্টটো নহ'ল, আপুনি কালি আহি যাওক, আপোনাৰ সেইটো ভালকৈ টেষ্ট নহ'ল, আপুনি কালি আহি যাওক। আৰে ধেমালি নেকি? মানুহ যাৱা, কিবা ৰখা, তাতে গাড়ী লৈ যোৱা, তেলৰ কথা আছে, তাতে থকা খাৱাৰ কথা আছে। মানুহতো খালি পেচেণ্ট আৰু একজনে গ'লে নহ'ব না, তাত একজনমান মানুহতো লাগে। আৰু যিবিলাক আমি বহুত মানে কিবা নহয়, আমি মিডিল ক্লাছো নহয় প্ৰকৃততে ক'ব গ'লে, তথাপিও মানে একদম দুখীয়াও নহয় ধৰি লওক। তো যিবিলাক একদম দুখীয়া মানুহ, যোনে একদম কিবা কিবি হাজিৰা কৰি চলি আছে, সিহঁতৰ কেনেকুৱা অৱস্থা হয়। আৰু দুখীয়া মানুহবিলাকে চৰকাৰী হস্পিটেলত যায় না। তাৰপিছত তেনেকৈ কিবা হোৱাৰ কাৰণে পিছত এই বিবৰুৱাত লৈ গ'লোঁ, বিবৰুৱাত লৈ যাই পেলাই MRI যোনটো কৰিব আছে তাতো কৰিব আছে। তাৰপিছত তেওঁলোকে ছাজেষ্ট কৰি মেট্ৰিক্সত যোৱা বুলি কেনে মেট্ৰিক্সত গ'লোঁ। মেট্ৰিক্স বুলি গুৱাহাটীত জানে, সিহঁতে জানে। মেট্ৰিক্সত যোৱাৰ লগে লগে এদিনতে টেষ্ট হ'ল, 4 ঘণ্টা 3 ঘণ্টামানতে ৰিপৰ্ট আহিয়ে গ'ল। তাৰপিছত দেখালোঁ, তাৰপিছত লিভাৰ বায়পচি কৰিব দিল। লিভাৰ বায়পচিটো অলপ এইবিলাকত প্ৰাইভেট কৰিলে অলপ পইচা যায় বাৰু, পইচা যায়, পিছত ৰিপৰ্টবিলাক সোনকালে আহি যায়। তো এইটোৱে কথা যে প্ৰাইভেটত যদি ইমান পটককৈ দিব পাৰে ৰিপৰ্ট, চৰকাৰীত কিয় দিব নোৱাৰে? ইচ্ছা কৰিলে পাৰে, কিন্তু সেই আৰু কিবা এতিয়া নাজানো আৰু দেই, ইয়াত কিবা ভিতৰে কিবা কমিশ্যন খায় নে কিবা খায় যে, এইবিলাক গম নাপাওঁ, ইমান ক'ব নাযাওঁ আৰু। এতিয়া যোনে তপন দাই যোনে মোক প্ৰশ্ন কৰিলে যে ক'ত নিম বুলি ভাবিছা, এতিয়া বহুতে, এতিয়া কোনোবাই কৈ আছে শ্বিলঙত লৈ যোৱাৰ কথা, কোনোবাই কৈ আছে